গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মানে আজি যাব ওলাইছোঁ আমি পাছিঘাট, আৰু পাছিঘাটত মানে বহুত মানে মজা লাগিব কিনে, আৰু মোৰ লগৰ দুটা মানুহ আছে, সিহঁতি যাব। ইয়াত ফিউলটো অলপ ভৰাই লওঁ, তাৰপিছত আৰু এতিয়া যাম পাছিঘাট। অ'কে গাইজ, ফিউল ভৰাই হৈ গ'ল, এতিয়া যাব ওলাইছোঁ পাছিঘাট ছাইড। ব'লক গৈ। আমাৰ এইটো তেল ডিপুটো মানে আছাম ছাইডত নতুনকৈ খুলিছে। তাৰপৰা আগতো আছিলে অৰুণাচল ছাইডত, কিন্তু মই অৰুণাচল ছাইডত তাত ভৰোৱা নাই। এতিয়া আছামত খুলিছে, এতিয়া আছামতো ভৰাইছোঁ। আৰু এইডোখৰ কয় নেপালী তিনিআলি বুলি। মানে এইটো ছাইড যে আহিছিলে MS কলেজ, অলপ ভিতৰলৈ যাব লাগে। আৰু ইয়াত পালেহি আমাৰ গেট মানে কি হয়, এই পাৰ ছাইডটো হ'ল আছামৰ, আৰু ইটো ছাইডৰ মানে অৰুণাচলৰ হয়। এইডোখৰ হ'ল ৰুকচিন হয় জেগাডোখৰ। আৰু এইডোখৰ মেইন গেটখন হয়। ইপাৰ ছাইডটো হ'ল কিবা এইটো মানে অৰুণাচল, আমাৰ এই ছাইডটো হ'ল আছামৰ। এতিয়া আমি গৈ আছোঁ অৰুণাচল, সোমালোঁ এতিয়া। আমি এতিয়া অৰুণাচলত সোমালোঁ। অলপ আগত আছে মানে লগৰ দুজন আছে, সিহঁতিও যাব, সিহঁতকো লৈ ল'ব লাগিব। আৰু দুজন আছে পিছফালে, সিহঁতি আহি আছে। আৰু আগত আছে দুজন, মানে পামগৈ আৰু বেছি টাইম নাই। তাত মানে দুজন লগৰ আছে, সিহঁতি যাব। আৰু আমি তিনিজন, মানে টোটেল 5জন হ'ব। 5টাই যাম আৰু পাছিঘাট মানে অলপ ফুৰিম। কেনেকুৱা লাগে, বহুত দিন মানে আমি মানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পৰা বহুত দিন মানে লগেই হোৱা নাই। বহুত মানে এবছৰ মানে হ'ল নেকি লগ হোৱাই নাই। মানে ফোনতে এনেই কথা চথা পতা হয়, ইভাগে মানে লগ হোৱা মানে লগেই হোৱা নাই। আৰু এতিয়া মানে গোটেই 5টা এতিয়া লগ হ'ম, ভাল লাগিব। এতিয়া চবেই একেলগতে মানে ফুৰিম মানে কি পাছিঘাট যাম আৰু এইটো হ'ল নতুন পেট্ৰল পাম্পটো। এইটো নিউ পেট্ৰল পাম্পটো হয় এইটো। অ'কে গাইজ, চব মানে লগৰবোৰ চব আহি পালেহি। আৰু এতিয়া এখন হ'ল পাৱাৰ ৰিজাৰ্ভ, আমি আহি আছোঁ। মোৰ পিছত আছে লগৰ এজন, আৰু আগত আছে 3জন। আৰু এইখন হ'ল মানে পাৱাৰ ৰিজাৰ্ভ হয়, বহুত ডাঙৰ হয়। হাঁহিছ কেলে আকৌ? সেই অঁ, আৰু চব এইবোৰ হ'ল চব পিকনিক খাব আহিছে মানুহবোৰ পাছিঘাটত। চব বেছিভাগ পাছিঘাটত আহে মানুহবোৰে। Lions roaring in the morning sun, searching for a longer day. People feeling like the light has just come. We must never stop the way. এইডোখৰ মানে আহি পালোহি আমি ওয়াং। ভালকৈ মানে মই চিনি নাপাই এইফালে জেগাডোখৰ। লগৰ দুটামানকে লৈ নিছোঁ, মানে এইফালে চিনি পাই ভালকৈ। অ'কে গাইজ, আমি এতিয়া পালোহি অৰুণাচল, মানে আহিছিলে কি অৰুণাচল প্ৰদেশৰ পুলিচৰ এইটো কিবাখন গেট পাইছোঁ। এতিয়া গেটত সোমাইছোঁ আমি। আৰু ভিউটো চাওঁ না, কি মজা ভিউ। যিমানে আমি ওচৰ আছোঁ, মানে আহি আছোঁ, সিমানে পাহাৰখনৰ ওচৰ হৈ আহি আছে। ভিউটো আপোনালোকে এবাৰ চাওক। ইয়ালৈ যদি আহে, যদি ফিউল যদি ৰাস্তাত পাই যাম বুলি ভাবে, ৰাস্তাত কেতিয়াও আশা নকৰিব। ৰাস্তাত যদি ফিউল নাপায়, ভৰালে মানে জনাই তাত ভৰাব, নহ'বা অলপ আগত আহি কিনে অৰুণাচলৰ তাত ভৰাব। আৰু আহি কিনে এতিয়া ইয়াত আছে অকল, আৰু বেলেগত ক'তো নাপাব। আকৌ ইয়াতে পাব। যদি আপোনালোকে ফিউল কমটি হয়, বা ৰাস্তাত যদি বোলে ভৰাই ল'ম বুলি ভাবে, তেনেহ'লে এইটো চিন্তা কেতিয়াও নকৰিব। আৰু মানে আমাৰ জোনাইৰ পৰা ইয়ালৈ মানে পাছিঘাটলৈকে 35-40 কিলোমিটাৰ হয়গৈ ৰেঞ্জটো। আৰু এখন পাছিঘাট জেল হয় এখন। इतना बड़ा नहीं है, छोटा है। पुलिस स्टेशन है। আৰু এয়া হ'ল মানে পাছিঘাটৰ মানে অৰুণাচল এয়াৰপৰ্টটো হয়।
আৰু আমি এতিয়া অৰুণাচল পাব হৈছোঁ মানে পাছিঘাট পাব হৈছোঁ এতিয়া বেছি নাই আৰু এৰিয়াটো বহুত ডাঙৰ আছে এয়াৰপৰ্টৰ এৰিয়াটো অ'কে এতিয়া পাবহি হৈছোঁ পাছিঘাট ভিউ চাওক নাই এবাৰ আপোনালোকে ভিউ চাওক ভিউ চাওঁতে পাগল হৈছোঁ বস্তু নাই মানে নহা মানুহবোৰ মানে আহিব মন যাব মানে মজা ভিউ হিল দেখিছে নাই পানী কম হিল বেছি আছে ইয়াত এইবোৰ হিল চাওক না পূৰা মানে হিলে ভৰ্তি অ'কে গাইজ পাই গ'লোহি আমি ৰাণাঘাট দিছ ইজ ৰাণাঘাট ভিউ জানা কি মজা ভিউ আহিছে অ' মাই গড एबे हुआ में नहाओ ना ओ भाई साहब क्या मजा आ रहा है यार क्या मजा आ रहा है दिल को क्या ही सुकून मिल रहा है यार দিছ ইজ পাছিঘাট আৰু এইটোৱে হ'ল ৰাণাঘাট বুলি কয় দলংখন প্ৰায়ভাগ ইয়ালৈকে আহে পিকনিক খাবলৈ পানীবোৰ চাওক নাজাৰা চাওক পাহাৰ চাওক প্ৰাকৃতিক সৌন্দৰ্য চাওক না আপোনালোকে চবফালে পাহাৰে সেই তালৈ যাব কি মজা আছে ন আমি ইয়াত নৰখোঁ ইয়াত মানে বেলেগ এটা জেগাত যাম এতিয়া আমি ইয়াত মানে আহিছিলোঁ ইয়ালৈকে কিন্তু এতিয়া ইয়াত প্লেনিংটো নহ'ব ইয়াত মানে য'ত যাম বুলি ভাবিছিলোঁ তাত বেছি দূৰ হ'ব বটাক যাম বুলি ভাবিছিলোঁ তাত বেছি দূৰ এতিয়া যাম মানে চিৰকি বটাক যাম বেলেগ দিনা আহিম আকৌ বটাক যাবলৈ কিয়া নাজাৰা ইয়াৰ মাই গড क्या नजारा है रे यार ইমান মজা লাগিছে জেগাটোক আহি মই এইফালে অহা নাছিলোঁ অকল ৰাণাঘাটলৈকে আহিছিলোঁ এতিয়া বহুত দিন মানে ফাৰ্ষ্ট টাইম এই আগলৈ আহিছোঁ মই এতিয়া भाई क्या ही नज़ारा है यार दिल को बहुत ही ज़्यादा सुकून मिल रहा है बहुत ही ज़्यादा यार क्या ही मस्त लग रहा है यार এইবোৰ কি কৈছে এইবোৰ কমলা নেকি এইবোৰ চাওক কমলা বাগান চাওক কেনেকৈ আছে কমলা লাগি থকা হ'লে চাগে ছিঙিয়ে পাৰিলেহেঁতেন এইবোৰ মালিক হয় দেখিছে নাই কেনেকৈ মালিক নে কাম কৰা নাজানো মালিকে হয় চাগে কমলা বাগান আৰু এইবোৰ কি বাগান নাজানো साफ बना से हम उधर पर जाएगा मतलब एबार नामिसे एबार उठिसे एबार नामिसे एबार उठिसे এনেকুৱা হৈছে ৰাস্তাটো কি ৰাস্তা এটা ইমান মজা ৰাস্তা মানে কি ক'ব আপোনালোকে এবাৰ আহিব মানে ইয়াত এবাৰ আহিবই ভিউ দেখো ভিউ 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 इसको बोलते हैं व्यू ओ भाई साहब क्या ही मजा आ रहा है यार
পাহাৰৰ মাটি আছে না কি ষ্টাইলৰ মানে পিংক কালাৰ আকৌ গ্ৰে আকৌ ব্লেক क्या ही जहर है यार এতিয়া পালোহি আমি চিৰকি তো ওপৰত গৈ আছোঁ আপোনালোক অলপ চাই থাকিব আৰু ভিডিঅ'টো 6টা আহিছোঁ লগৰকেইটা আৰু এতিয়া ওপৰত গৈ আছোঁ বহুত ওপৰত এইফালে আছে মানে জেগাটো ওপৰলৈ আছে খোজকাঢ়িব লাগিব অকণ ওপৰলৈ অ'কে মানে এতিয়া আমি গৈ আছোঁ ওপৰলৈ অলপ পাহাৰৰ ওপৰত যাব লাগিব তাত মানে চিৰকিত আহিছোঁ এতিয়া পাহাৰৰ ওপৰত গৈ মানে অলপ টিকেট কাটিব লাগে পাৰ মেম্বাৰ 50K আমি এতিয়া 6জন আহিছোঁ 300 লৈছে আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু মানে পাৰিলে ইয়ালৈ এবাৰ নিশ্চয় আহিব বহুত মানে মনটো বহুত ভাল লাগিব নাই ইমান মজা জেগা এতিয়া অলপ মানে অলপ ওখলৈকে চিৰি আছিলে এতিয়া আকৌ গোটেই শিলগুটিৰ ওপৰৰ পৰা গৈ আছোঁ ओ भाई पार्टी आइए आसो पहाड़ मजे मजे हिलगुटी बगाए बगाए पहाड़ का मजे मजे में हम लोग घूम रहा है आसमान के ऊपर कोहरा ही कोहरा এইবছৰ না ইমান ডাঙৰ পাথৰ স্লিপ হ'ব লাগিলে চেছে ये रहा वाटरफॉल इन सिरकी ओ भाई এইটো পাথৰ চাওক এই পাথৰ যদি বাই চান্স খহি পৰে কি হ'ব এই পাথৰ চাওক বাই চান্স খহি পেলাই কি হ'ব আহি আছোঁ পাহাৰৰ মাজে মাজে শিলগুটি পকাই পকাই আৰু এতিয়া আপোনালোকক এটা নাজাৰা দেখাম দেই চাব মোৰ ব্ৰেক চাইডে এইটো চাওক নাজাৰা ৱাটাৰফল ইন চিৰকি এই নাজাৰা এৰে সেইকেইটা আহিব পৰা নাই পিছত আছেগৈ এইকেইটা দুটা ভাগৰ লাগিছে বোলে তাত ৰখি দিছে আমি আহি পালোঁ ওপৰত ভিউটো চাওক আমি কিমান তলৰ পৰা আহি পাইছোঁ এই তলৰ পৰা আহি কিনে ইয়াতে ওপৰত আছোঁ এতিয়া